আৰু চাৰিওফালে মানে চলি আছে পুৰা পিকনিক আৰু এখন দলং পাৰ হৈ যাই পাম আমি এটা চৰ আৰু সেই Welcome back to my channel B Vlogs channel tour onno eta notun video le apnalok swagotom janaisu ei dudin mane video banabo pora nai durot jabo pora nai karon amar osorore eta mane aita thukaise amar সম্বন্ধীয় হেকানে কত দূৰত যোৱা নাই আৰু যাৰ লগত মই অলপ মানে বেছি ঘুৰা ফুৰা কৰো মিন্টু তাৰ নিজা আইতা হেকানে মানে ভাবিছো আৰু তাক যেহেতু কত নিব পৰা নাই ঘুৰা ফুৰা কৰবা ভিডিও বনাব গলে অকলে যোৱা নাযায় এতিয়া যাম ওচৰৰে এটা ভাল প্লেছত ভাল ঠাই এটা যাম কিন্তু যোৱা 2022 চনটোত মানে যোৱা বছৰটোত মই কি কৰিলো কেনেকুৱা ঠাইত গেলো বিভিন্ন ধৰণৰ একদম মানে ধুনীয়া ঠাইত গৈছিলো গটিকে তাৰে সৰু ঝালাক এটা মানে আপোনালোক দেখাই দিও আপোনাক 2022 চনত মই ক'ত গলো আৰু কি কৰিলো এটা মই যাম নতুন এটা ঠাইত আৰু এইটো গৈছিলো প্ৰথমতে মানে হাতীগাঁও হিজুবাৰীত যেটো মানে তাজমহল আছে এইটো তাজমহল আৰু এইটো আছিল বৰমবৈ পাহাৰৰ ওপৰৰ পৰা এটা ধুনীয়া মানে এটা ভিউ আৰু এইবাৰ এইটো বাৰেগাঁও চলকা ৱাটাৰফল আৰু এবাৰ তামিলনাডু চেন্নাই মেৰিনা বিচৰ ওচৰতে মানে একদম মানে এইটোৱে মেৰিনা বিচ আৰু এবাৰ এইটো দাৰাগাঁও আমাৰ মানে ওচৰৰ আটাইতকৈ জনপ্ৰিয় পিকনিক প্লেচ দাৰাগাঁও আৰু 2022 টো গল মোৰ এনেকৈ এইবিলাক ঠাইত গৈ মানে 2022 চনটো মই পাৰ কৰিলো এতিয়া 2023 আজি প্ৰথম ওলাই আইছো ঘৰৰ পৰা তো গৈ আছো এটা ওচৰৰে খুব ধুনীয়া পিকনিক প্লেছত অলপ স্কিপ নকৰাকৈ ভিডিওটো চাই থাকিব নিশ্চয় মানে কিবা এটা বেলেগ বস্তু গম পাব আৰু তো বলক তেন্তে গৈ থাকো আৰু এইফালে ৰাস্তাত আহিয়ে লগ পাইছো আমি মানে একদম গটে সৰিয়হ ফুলি একদম মানে কিবা আৰু হালধীয়া এটা পৰিবেশ লগতে মোৰ এটো হালধীয়া অলপ নিজকে সৰিয়হ ফিল এটা হৈছে আৰু ফাইনালি পাই গলো আমাৰ সেই ঠাইখিনি আৰু চাৰিওফালে এতিয়া মানে পিকনিকৰে ভিৰ একদম গটে ৰাস্তাটোত মানুহ আৰু এফালে গাড়ী চাৰি মানুহবিলাক প্ৰায় গলে আৰু একদম ধুনীয়া ব্ৰহ্মপুত্ৰৰ বালিচৰত মানে এইবিলাক মানে চাৰিওফালে বহুত দূৰলৈকে বালিচৰ পৰি আছে আৰু ইয়াত মানে পুৰা পিকনিকৰ সিজন চলি আছে বৰ্তমান যেহেতু আজি মাত্ৰ 3 তাৰিখ 2023 আৰু এইফালে মানে পিকনিক খাই আছে বহুত মানুহ এইফালে বহুত মানুহ আৰু দলংখন পাৰ হৈ গ'ল তাতো আছে চাৰিওফালে মানে পিকনিক দল আৰু এইফালে এইবিলাক পিকনিক খাব আসলি ও মাখাজিয়া ওয়াহিয়ালা আৰু চাৰিওফালে মানে চলি আছে পুৰা পিকনিক ইয়াত মানে আমাৰ অলপ আহাত দেৰি হ'ল যদি মানে সোনকালে আহিলো হয় বহুত মানে পিকনিক দল ইয়াত লগ পালো আৰু চাৰিওফালে গান বাজি আছে সেইকাৰণে বেছি কথা হয়তো ক'ব নোৱাৰিম মই মানে কপিৰাইট লাগি যাবতো তামাম গান চান বাজি আছে একদম সেইফালেও দূৰত আছে পিকনিক এইফালেও পিকনিক চাৰিওফালে মানে একদম পিকনিক এইফালেতো বহুত বেছি মানুহ আছে ওচৰত গৈ আছো আৰু দেখাই আছো তাৰপিছত এইফালে আছে এটা খুব ধুনীয়া প্লেচ আৰু নদীটো পাৰ হৈ গুচি যাম আমি তাত আৰু এইফালে আছে এইটো দল খাই লৈ উঠি পুৰা গান বজে পুৰা ডেন্সত ব্যস্ত ইহঁত এতিয়া সেইফালে এটা দলে মানে পুৰা গান বাজনা এতিয়াও বাজাই আছে মানে গধূলি হল প্ৰায় খোৱা লোৱা শেষ কৰি এতিয়া পুৰা গান বাজনা ডেন্সত মানে ব্যস্ত আৰু আগফালে আছে এটা দল যেহেতু ইয়াত দূৰত পিকনিকত যোৱা নাই সেইকাৰণে ভাবিলো ওচৰৰে মানে এটা পিকনিক প্লেচ আছে আমাৰ ঘৰৰ ওচৰতে ব্ৰহ্মপুত্ৰ পাৰত ছটে মাৰি মানে বালিচৰত তাত মানে খুব পিকনিক হয় আৰু মানে বছৰৰ প্ৰথম কেইটা দিন সেইকাৰণে ভাবিলো অলপ ওচৰৰ পিকনিক প্লেচটোৱে চাওঁ আৰু কেনেকুৱা পৰিৱেশ যিহেতু দূৰত পিকনিক যোৱা হোৱা নাই এবাৰ আৰু এইখন দলং মানে বাঁহৰে দলং বহুত দীঘল মানে একদম মানে বহুত বেছি দীঘল দলং আৰু এইখন দলং পাৰ হৈ যাই পাম আমি এটা চৰ আৰু সেই চৰটোৰ ভিডিঅ' বাৰু এতিয়া নবনাওঁ কাৰণ গধূল হবৰ হ'ল বেলেগ দিনা মানে সেই চৰটো দেখাম কাৰণ সেই চৰটো হৈছে মানে নদীৰ মাজৰ এটা ব্ৰহ্মপুত্ৰ নদীৰ মাজৰ এটা চৰ মানে কেইবাখনো গাঁও তাত আছে এইফালেৰে যাব লাগিব এইখন দলং পাৰ হৈ আৰু এই বালিৰ মাজে মানে আমি এনেকে খোজকাঢ়ি খুব ধুনীয়াকে আহিছিলো পিকনিক প্লেচটো চাব ঘৰৰ ওচৰৰ আৰু আমাৰ পিকনিক প্লেচ চোৱা হৈ গ'ল কাৰণ মানুহবিলাকো প্ৰায় মানে গৈয়ে আছে খাই বৈ আমি আৰু ইয়াত কি কৰি থাকিম ৰৈ গতিকে আমিও যাওঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব আৰু যদি চেনেলটোত নতুনকৈ আহিছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তো লগ পাই আছোঁ খুব ধুনীয়া ঠাইৰ পৰা নতুন ভ্লগৰ সৈতে তেতিয়ালৈ বাই হেপী নিউ ইয়াৰ